Hey guys, welcome to my channel. আজি বনালোঁ মই কাবুলী বুটৰ চাটনি নৰসিংহ পাতৰ আৰু ধনিয়া পাতৰ সৈতে। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, যিহেতু খুব ধুনীয়া হৈছিলে, সেইকাৰণে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। ব'লকচোন চাওঁ। এয়া মই কাবুলী বুট লৈ ল'লোঁ অলপ। মই এইখিনি আগতেই তিয়াই ধুনীয়াকৈ কোমল কৰি থৈছোঁ। আৰু এতিয়া মই এটা গ্ৰাইণ্ডাৰ লৈছোঁ। গ্ৰাইণ্ডাৰত মই গুনি দি দিম। আপোনালোকে যিমান লাগে কাবুলী বুট সিমান দিব। মই ইমান বেছি দিয়া নাই, যিহেতু মই ইমান নালাগে মোক। অলপ লৈ লৈছোঁ আৰু তাত মই দিলোঁ কেইফুটামান নহৰু দি দিলোঁ এতিয়া। আৰু এটুকুৰ আদা দিছোঁ, কিন্তু আদা টুকুৰ মই ধুনীয়াকৈ কুটি দিম। কুটি পেলাই দি দিলোঁ সৰু সৰুকৈ। আৰু ইয়াত মই দি দিছোঁ জলকীয়া দুটা দিছোঁ। আৰু জলকীয়া আপোনালোকে বেছিকৈও দিব পাৰে, মই দুটাই দিছোঁ। আৰু এতিয়া ইয়াত দিম মই নৰসিংহৰ পাত। মই নৰসিংহ পাতৰ চাটনি খাই খুবেই ভাল পাওঁ, আপোনালোকেও নিশ্চয় ভালেই পায়। আৰু আমাৰ থলুৱা খাদ্যৰ ভিতৰত এইটো সঁচাকৈ খুবেই প্ৰিয় মানুহৰ, নহয় জানো? গতিকে আৰু পেটৰ কাৰণেও খুব ভাল। এতিয়া মই দিলোঁ নৰসিংহৰ পাত। আৰু এতিয়া মই অলপ দি দিম ইয়াত কুটা ধনিয়া দিম। এয়া কুটা ধনিয়া অলপ দি দিছোঁ। ধনিয়া যিহেতু এতিয়া ধনিয়াৰ ছিজনেই হয়, বাৰীৰে ফ্ৰেছ ধনিয়া, গতিকে খাই খুব ভাল লাগিব গোন্ধটো, কাৰণে দি দিলোঁ। এতিয়া এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰ মই গ্ৰাইণ্ড কৰি ল'ম ধুনীয়াকৈ, তাৰপাছত দেখাই আছোঁ। এয়া মোৰ গ্ৰাইণ্ড কৰা হৈ গ'ল। এইখিনি মই উলিয়াই দেখাইছোঁ আপোনালোকক। খুব ধুনীয়া হৈছে। এয়া চাওক কি ধুনীয়া হৈ গ'ল। বেছি সময় নালাগে, 5 মিনিটত ৰেডি হৈ গ'ল চাটনি। চাওক ইমান ধুনীয়া হৈছে, খাবলৈও খুব সুস্বাদু হয়। আৰু এতিয়া মই ইয়াত মিক্স কৰিম এটা বস্তু, মিঠাতেল। এইটো মোৰ ঘৰত পেৰা খাটি সৰিয়হৰ মিঠাতেল হয়। এইখিনি মই এনেকৈ পিটিকাত হওক বা চাটনিত দি খুবেই ভাল পাওঁ। গোন্ধটো খুব ধুনীয়া আহে, কেঁচা তেলৰ গোন্ধ। এতিয়া আমাৰ এয়া চাটনি ৰেডি হৈ গ'ল খাবলৈ। দেখিলেনে কিমান কম সময়তে ৰেডি হৈ গ'ল? খুবেই ভাল। ভাতৰ কাষত যেতিয়া কাঁহীৰ কাষত অকণমান চাটনি হয়, আমাৰ মানুহে এনেও ভাল পায়, নহয় জানো? এইটোতো একদম ইনষ্টেণ্ট বনাব পাৰি, খুব সহজে খুব সোনকালে বনাব পাৰি। গতিকে আপোনালোকে এনেকৈ বনাই খাই চাব কেনেকুৱা লাগে, আৰু মোক জনাবলৈ নাপাহৰিব কেনেকুৱা পালে। আৰু যদি ভিডিঅ'টো ভাল লাগিল দেন লাইক এটা কৰি দিব, কমেণ্ট কৰি জনাব। আৰু প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। তেতিয়া মোৰ ভিডিঅ'ৰ বাকী ন'টিফিকেশ্যনবোৰ পাই থাকিব। দেন আজিলৈ বাই বাই, থেংক ইউ। আৰু ভিডিঅ'বোৰ মোৰ এনেকৈ চাই যাব, মোক সঁহাৰি দি যাব। থেংক ইউ।